হাই গাইজ, ৱেলকাম টু মাই চেনেল ডেইজি ব্লগ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ একমাত্ৰ কন্যা নমামীৰ বাৰ্থডে উপলক্ষে ক'ত গ'ল আৰু বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰিলে সকলোবিলাক আপোনালোকক এইটো ভিডিঅ'ৰ যোগেৰে দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমামীৰ বাৰ্থডে উপলক্ষে তেওঁলোকে গুৱাহাটী গণেশ মন্দিৰলৈ গৈছিলে আৰু তাৰে কিছুমান দৃশ্য মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। নমামীৰ বাৰ্থডে উপলক্ষে গুৱাহাটী গণেশ মন্দিৰত অহা দৃশ্য আপোনালোকে দেখিছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই থাকিব আৰু তেওঁৰ বাৰ্থডেত কোন আহিলে, কিদৰে চেলিব্ৰেশ্যন কৰিলে, এই ভিডিঅ'টোত সকলোবিলাক আপোনালোকে দেখা পাব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। জান কিয় কৰা অভিমান, তোমালে মৰম সাগৰৰ সমান। মোৰে জান বুজাবলে টান, তোমালে মৰম আকাশৰ সমান। শয়নে সপোনে তোমাকে দেখো, উশাহে নিশাহে তুমি এই বুকু।